কৃষ্ণ ভাদ মাহৰ নামঘৰত গোপিনীয়ে গোৱা নাম এভাগ আজি আপোনালোকৰ আগলৈ আগবঢ়াইছোঁ। কেনেকুৱা হৈছে জনাবচোন। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ ৰথৰ চকা ঘূৰে বায়ুৰ বেগেৰে কুন্দিল পাবগৈ লাগে ৰাতিৰ ভিতৰে ৰুক্মিণীয়ে কান্দি আছে কৃষ্ণলৈ বাট চাই আহিব আহিব বুলি সখীয়ে বুজাই। কৃষ্ণ আকৌ সকলো একেলগে গাব। ৰথৰ চকা ঘূৰে বায়ুৰ বেগেৰে কুন্দিল পাবগৈ লাগে ৰাতিৰ ভিতৰে ৰুক্মিণীয়ে কান্দি আছে কৃষ্ণলৈ বাট চাই আহিব আহিব বুলি সখীয়ে বুজাই। তাৰপিছত পদটো গাম। প্ৰথমে প্ৰণামো ব্ৰহ্মাৰ ৰূপী সনাতন সৰ্বয়ৱতাৰৰ কাৰণ নাৰায়ণ তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত যুগে যুগে অৱতাৰ ধৰা অসংখ্যাত ৰথৰ চকা ঘূৰে বায়ুৰ বেগেৰে কুন্দিল পাবগৈ লাগে ৰাতিৰ ভিতৰে ৰুক্মিণীয়ে কান্দি আছে কৃষ্ণলৈ বাট চাই আহিব আহিব বুলি সখীয়ে বুজাই।